মুহূৰ্তত লৈ আহিছো এটা অতিকৈ ভয়ংকৰ খবৰ মৰাণৰ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ ঘটনা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কণমানিক চলালে চিকিৎসা আঘাতপ্ৰাপ্ত স্থানত চিলাই মাৰিলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চিলাই দিয়াৰ পিছতেই যন্ত্ৰণাত ছটফটালে কণমানিটিয়ে প্ৰচণ্ড বিষত অচেতন হৈ পৰে কণমানিটি আৰু এই ঘটনাক কেন্দ্ৰ কৰি ৰোগীৰ আত্মীয় আৰু চিকিৎসকৰ মাজত দুৰ্বাদল কাজিয়া অভিভাৱকলৈ চিকিৎসকে চোচা লোৱাৰ দৃশ্য বন্দী হল কেমেৰাত দুদিনৰ পূৰ্বে মাহমৰা সমষ্টিৰ এজন ব্যক্তিয়ে তেওঁৰ কণমানি কন্যাক আঘাতপ্ৰাপ্ত হোৱাত সন্ধিয়া মৰাণৰ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ আনিছিল সেই সময়ত কণমানিজনীৰ চিকিৎসা চিকিৎসক বা নাৰ্ছে কৰাৰ বিপৰীতে আঘাতপ্ৰাপ্ত অংশটো কোনো ধৰণৰ চিকিৎসা নকৰাকৈয়ে চিকিৎসালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বীৰেন বেনেটে চিলাই কৰি দিয়ে ফলত কণমানিজনী বিষত অৱশ হৈ পৰে এই দৃশ্য কণমানিজনীৰ অভিভাৱকে দেখি কৰ্মৰত চিকিৎসক ডাক্তৰ মধুস্মিতা হাজৰিকাক অৱগত কৰা দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় উগ্ৰ হৈ পৰা চিকিৎসকগৰাকীয়ে অভিভাৱকগৰাকীলৈ এক প্ৰকাৰ চোচা লোৱাৰ দৃশ্য ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে পিছত অৱশ্যে আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি শান্ত হয় ভিডিঅ'টোত চিকিৎসকগৰাকীৰ ৰুদ্ৰৰূপ দেখি ৰাইজো হতবাক হৈ পৰিছে আজিৰ ভিডিঅ'টো ইমানেই আছিল শেষলৈকে চোৱাৰ বাবে ধন্যবাদ লগতে কৈ থওঁ নিতৌ খবৰসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটি যদিহে এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব